উপলক্ষে আমন্ত্রণ করি না। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই নিউ ব্লগ। আশা কৰোঁ সকলোৱে ভালে আছে। আজিৰে পৰা ৰাস পূৰ্ণিমা আৰম্ভ হৈছে, তো সকলোলৈ ৰাস পূৰ্ণিমা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু যিহেতু আমাৰ অসমৰ বিভিন্ন ঠায়ে ঠায়ে ৰাস পূৰ্ণিমা আৰম্ভ হৈছে, তো আজি আমি তৰণীত দাদা আৰু মই যাই আছোঁ। আজি ষ্টাৰ্টিং, তো তাতে মানে ষ্টাৰ্টিঙৰ দিনা বহুত বোমা চোমা মাৰে, সেইখিনি এনেই একবাৰ চাই আহোঁ বা তাত কেনেকুৱা ধৰণৰ কি গৈছে। আৰু যাম পিছলৈকেও, আৰু ওচৰে পাঁজৰে বহুত কেইখন আছে। নলবাৰীটো বহুত ভাল হৈছে, তো নলবাৰীতো যাব লাগিব কেইদিনমান দেৰিকৈ, লগৰ গোটেইখিনি যাব। তো এতিয়া ওলাই ল'লোঁ, দাদাই তাতে ৰখি আছে, তালৈকে যাওঁ। যাই কাৰণে তৰণীৰ ৰাস কেনেকুৱা হৈছে সেইখিনি চাওঁ আৰু আপোনালোককো দেখাওঁ। অলপ এতিয়া তালৈকে যাই থাকোঁ আৰু কিন্তু আপোনালোকে শেষলৈকে চাই থাকিব, তাত কেনেকুৱা ধৰণৰ কি হৈছে গোটেই গম পাব। বোমা চাওক, বোমা আহি পালোঁ। যিহেতু বোমা মাৰিব, গাড়ীখন অলপ ছেফ জেগাত থৈছোঁ আৰু তাৰ ভিতৰত যাওঁ। যাই কাৰণে গোটেইখিনি দেখাই আছোঁ, পূৰা লাইন বোমাৰ। তো বোমা মাৰা ষ্টাৰ্ট হ'ল, পূৰা নন ষ্টপ বোমা চলি ৰাখোঁ। মানুহ চাওক বাপৰে, আৰু কমেও 1.5 কিলোমিটাৰমান দূৰৰ পৰা তাৰমানে বোমাৰ লাইন বনাই দিছে। পূৰা সেইটো গেটৰ পৰা ইয়ালৈকে পূৰা নন ষ্টপ কমেও 1.5 ঘণ্টামান বোমা মাৰা হৈছে ইয়াতে। আৰু মানুহ চাওক বাপৰে, আজিৰ দিনটোত তাৰমানে অকল বোমায়ে চলে, আৰু বাকীখিনি চাব পাৰে বাৰু, কিন্তু বোমা চোৱাৰ কাৰণে মানুহ চাওক। বোমা ষ্টাৰ্ট হ'লে তো চাই থাকক আপোনালোকে গোটেইখিনি। বাহিৰৰ পৰা ভিতৰত সোমালোঁ, ইমান মানুহ তাৰমানে কিবাকৈ সোমাইছোঁ আৰু বাপৰে, আচৰিত তাৰমানে মানুহ আছে, মোৰ লাখ লাখ মানুহ আজি। ভিতৰত আহি গ'লো, ভিতৰত মানুহ চাওক। এতিয়া নিপুক লগ পালোঁ, হিৰক নিপু, আপোনালোকে গম পাই চাগে, গোটক বাহিৰ লগ পাই ঘূৰি আছোঁ অলপমান। এইটো মেইন মন্দিৰ। আজি কিমানক কেলে মাৰিব? মাৰি আছে মোটামুটি, গমেই পায় কিমানক লাগে মাৰিব, ক'ব লগা নাই। তৰণি ৰাস বুলি ক'লে গমেই পায়। কমেও 40-50 মিনিট হ'ল নন ষ্টপ মানে মাৰি আছে, আৰু মাৰিবই। বাকী এইটো অনুষ্ঠানেই এইটো। তো আজিৰ অনুষ্ঠানটো বোমা মাৰে, আজি বোমা মাৰাৰ লগতে ইয়াৰ বাকীখিনি দেখাম। আমি মিনা বজাৰত বাণিজ্য মেলাত যাম, এক্সপ'জ, বহুত কিবা কিবি আছে, দেখাব পাৰোঁ কিন্তু। ঠিক আছে, গোটেইখিনি দেখাম, কিন্তু বহুত মানে ইয়াতে ক'ব নোৱাৰিম, বহুত হাল্লা মানে, কথাবিলাক স্পষ্ট নাহিব। তো এনেই দেখাই আছোঁ, গোটেইখিনি চাই লওক। ইয়াতে আহি কাৰণে গোটেইকেইটা ভাইটি দাদা বন্ধু চবকে লগ পাই আছোঁ। কেনাই ৰাস বুলি আজিতো পূৰা পোহৰ কৰিবি, বেছি দিন নথওঁ। তাতে চাই আহিলোঁ। এতিয়া আমি মিনা বজাৰত
যাই আছো মিনা বজাৰ পৰিৱেশ দেখাই দাও আজি পুৰা হিৰকে ঘূৰাই আছে মানুহ চাওক মানুহ ইয়াৰ পৰাই বজাৰত আছো তাতে যিমান মানুহ ইয়াতে ডাবল মানুহ 2 গুণ আৰু অলপ ফিল্ডখন বেছি ডাঙৰ কাৰণে অলপ কম কম লগা হৈছে আৰু 2 দিন পাছততো ইয়াতে কিমান মানুহ হ'ব যেতিয়া গায়ক চায়ক থাকে তো এতিয়া ভিতৰলৈকে যাওঁ যাই কিনে সেইখিনি দেখাইছোঁ বহুত দীঘল এইবিলাক গোটেই ৰাস কমিটিৰ মাটি চব ৰাস কমিটিৰ কি ক বাপৰে গোটাই কিনি লওঁ নিজে তাৰমানে নিজে একদম কমিটি চকলেট ভাগে খাই আছ এটা চকলেট আমাৰ মানে কি কৰিব চকলেট খাব লাগে এইটো মিল ধুনীয়া ৰঘুবীৰ আমাৰ ৰঘুবীৰ চকলেট খালে এনাৰ্জিও পায় বিশিষ্ট টিকটকাৰ ডেইলি যদি আপুনি এটাকৈ চকলেট খায় মানসিক চিন্তা চেনি নাখালে হ'ব চকলেটৰ বহুত উপকাৰিতা আছে জাত পোকাই খাই বাৰু এইটো বেলেগ কথা কিন্তু উপকাৰিতা বহুত আছে কথা স্পষ্ট হয় জীৱ পাতা লৈ এতিয়া লাগি ধৰিছে গামোচা আমাৰ অসমীয়া জাতিৰ স্বাভিমান গতিকে মৃদুল দাই এখন গামোচা লৈছে ভাল লাগিছে এয়া আপোনালোকে চাওক মৃদুল দাক আমি সম্বৰ্ধনা দিছোঁ মই কিনে গামোচা দি মোকে সম্বৰ্ধনা মই কিনে গামোচা দি মোকে সম্বৰ্ধনা ঠিকে আছে উপায় নাই ঘুগনি খাবৰ কাৰণে সোমাইছোঁ ঘুগনি মেইন ৰাসে পূজা ঘুগনি মেইন ঘুৰি সি দিয়া মানুহ ভাবা সি দিয়া কোহিনীৰ প্ৰতি কাট 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 কথা দেখিছেনে জলকীয়াবিলাক পেলাই দিছোঁ মই জলকীয়া নাখাওঁ ইমান ধুনীয়া লৈছিলা কি কৰিবা বঢ়িয়া আপোনালোকে খাওক মিনা বজাৰৰ পৰা আহি তাতে কিবা কিবি খাই এতিয়া যাই আছোঁ বাণিজ্য মেলাত তো বাণিজ্য মেলাৰ পৰা আহোঁ তাতে কিবা কিবি আছে সেইখিনি চাই আহোঁ আৰু ৰঙিয়া প্ৰসিদ্ধ আৰিমত্ত গড় তাৰে মানে স্মৃতিতে এইখিনি বনাই থৈ দিছে আৰিমত্ত গড়ত এটা তাৰমানে বহুত পুৰণি কাহিনী আছে আৰু সজাগতামূলক এই আৰিমত্ত গড়টোতে কিমান কি মানে ৰঙিয়াৰ হিষ্ট্ৰী জড়িত হৈছে তো আৰিমত্ত গড়টো ইয়াতে উপস্থাপন কৰিছে চাওক গছ কটা মাটি গছৰ কথা বন্ধ কৰক এটা মেছেজ দিছে কি ধুনীয়া তো বৰ্তমান আহি পালোঁ বাণিজ্য মেলাত কি আছে সেইখিনি চাওঁ আৰু আপোনালোকক দেখাওঁ দাদা ভালনে একদম কেনেকৈ চলিছে বঢ়িয়া মিঠাই দেখিছে গৰম গৰম মিঠাই জিলাপি একদম গৰম জিলাপি বঢ়িয়া এই গৰম আমেৰ টিচাই লওক আপোনালোকে দাম কিমান দাদা এইটো এনাই নেপাল চেপাল গৈছিলে নেকি চকু অপাৰেশ্যন কৰিব নেপালত যোৱা নাই মোক আজি পচন্দ কৰি দিলে ইয়াতে পিন্ধি মনে মনে পাৰা বুলি কৈ যাওঁ মেলাৰ পৰা ঘূৰি ঘূৰি আমি এতিয়া য'ত মানে মেইন ৰাস তাৰে ভিতৰত আহিলোঁ তেতিয়া কিমান মানুহ হৈছিল অলপ আগত আৰু এতিয়া চাওক মানুহ ইমান নাই তো এতিয়া চাই লওঁ অলপ মানুহ নহওঁতে আৰু চাওক কি ধুনীয়াকৈ বনাইছে যাই থাকো এতিয়া হিমাংশু
যাই থাকোঁ, লগ পাই ভাল লাগিল। বঢ়িয়া সকলো ৰাস চাব আহিব নিশ্চয়। কেইদিন হ'ব? নদিনীয়া ৰাস নদিনীয়া ৰাস। সাংস্কৃতিক সন্ধিয়া আছে 3 দিন কোন আছে? থিয়েটাৰ আছে বৃন্দাবন থিয়েটাৰ সাংস্কৃতিক সন্ধিয়া আছে আচুৰ্য বৰপাত্ৰ আচুৰ্য। দত্ত সকলো আহিব চাব ভাল লাগিব একেলগে চাম আমি ৰাস তো আজি প্ৰথম দিনা চালোঁ আমি চবকেইটা লগ লাগি ফ্ৰেণ্ডখিনি আৰু আহিম কমো 2-3 দিনমান পিছত আহিম। তো আপোনালোকে আহিব। হয় সকলোকে লগ পাম সকলো আহিলে ভাল লাগিব ইয়াতে তৰণীৰ ৰাস মহোৎসৱত ঠিক আছে, যাই থাকোঁ এতিয়া। গাইজ এতিয়া আমি প্ৰথমতে ইয়াতে আহি চাব লাগিছিল, কিন্তু ইমান মানুহ আছিল যাৰ ফলত আহিব নোৱাৰিলোঁ। এতিয়া যাবাৰ টাইমত হ'লেও আমি ৰাসৰ যিখিনি মেইন বস্তু এই মই মূৰ্তিবিলাক বনাই থৈ দিছোঁ, তো সেই মূৰ্তিখিনি চাওঁ, চাই কাৰণে আমিও যাই থাকোঁ। তো চাওক বিল লাচিত কি ধুনীয়াকৈ বনাই থৈ দিছে। এতিয়া যাবা নে পাছত যাবা? ব'লা আমিও যাই থাকোঁ। কেনে লাগিল বাকী ৰাস চাই? অভিজ্ঞতা বহুত একদম। আৰু যোৱাৰ প্লেন? কাছকাটা যাব লাগিব। কাছকাটাতো হয় ন? নাজনো ক'ত লগৰীটা লগ ধৰি আছে, কাছকাটা গৈ আছে। তো সিহঁতকো লগ কৰিলোঁ, ভাইটিহঁতক চবকেইটা এক লগত চালোঁ, চাই কাৰণে এইখিনি চাই আমিও যাই থাকোঁ। দুইটা তো ৰাসত আহি বা পূজাত আহি মেইন বস্তু মিঠাই, তো মিঠাই ল'বাই লাগিব। তো গাইছ এতিয়া আমি ৰাস চাই কাৰণে আহিলোঁ, সিহঁতৰ এখিনিত গাড়ী থৈ দিছিলোঁ, তো গাড়ী লৈ কাৰণে আমি গৈ আছোঁ খোজকাঢ়ি। তো আৰু ফাংচন কোনদিনা আছে? 14 তাৰিখ। ফাংচন আছে আমাৰ 12 তাৰিখ আছে, তাৰপিছত 14 তাৰিখ আছে, 15 তাৰিখ আছে আৰু 13 তাৰিখে আমাৰ ধেমাজিৰ পৰা আহিব। ইয়াতে নামৰ দল আপোনালোকে মানে ফেচবুকত বেছিকৈ পাই থাকে, গতিকে আপোনাক দেখিলে চিনি পাব। গতিকে আহিব, সকলোকে লগ পাম, ভাল লাগিব। আৰু গ্লেমাৰ আৰ্টিষ্ট আচুৰ্যদা আছে। আচুৰ্যদা আছে আমাৰ 15 তাৰিখ আৰু 14 তাৰিখ আছে আমাৰ সুবাসনা বা, আৰু বাকী 12 তাৰিখ হিয়ামেতি আৰু জ্যোতিপল আছে। তাৰপিছত তুলিকা বা আছে আমাৰ 15 তাৰিখে আছে। তো আহিব, ময়ো আহিম, তো আপোনালোকে আহিব, ভাল লাগিব, লগ পাম সকলোকে। তো ৰাসৰ শুভেচ্ছা তোমাকো দিলোঁ ইয়াৰ পৰাই। তো ময়ো দিলোঁ সমূহ অসমবাসী ৰাইজক, মানে কি ৰাতিকৈ হ'লেও দিলোঁ, ৰাসটো চলি থাকিব, গতিকে শুভেচ্ছা দিলোঁ। আৰু বাকী পিংকুৱে দেখালে, বাকীখিনিতো আশা কৰোঁ চাই ভাল পালে। যদি চাই ভাল পালে লাইক কৰিব। বাকীখিনি আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এনেই কৰি দিব, অলপ উৎসাহ দিয়ক আমাক। যদি উৎসাহ তেনেতে আমি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰো এটা চেনেল আছে সৰু সুৰা, সৰু সুৰা নহয়, ডাঙৰে, আৰু ই বহুত ধুনীয়া বাঁহী বজায়, আপোনালোকে চাব। মাজে মাজে ইফ্লু হিৰ' আছাম বুলি আছে, আপোনালোকে চাওক কি মজা তাৰমানে। লিংকটো লাগে পিংকু দি দিব ডেছক্ৰিপশ্যনত, আৰু তাতে গৈ চাব। জুবিনদাৰ লগত দিক্সুদাৰ লগত বাঁহী বজাই থাকে। পিংকুকো মৰম দিব, নতুনকৈ ব্লগ বনাবলৈ চেষ্টা কৰি আছে, গতিকে তাৰ আমি বহুত বিকৃতি হৈ যাব পাৰে, একো নাই, নিজৰ বুলি ক্ষমা কৰি দিব। গতিকে আমি ভাল লাগিল আৰু আজি একদম বহুত ভাল লাগিল। গতিকে আমি আহিবলৈ ঘৰ, গতিকে এতিয়া কি গাড়ী লৈ এইটো আছে ৰঘু দিচাং, বহুত ধুনীয়া, বহুত মানে বহুত ধুনীয়া ঢোল বজায়। আপোনালোকে ফেচবুকতে হওক, ইউটিউব চেনেলো আছে ন তোমাৰ এটা? আছে, মোৰ ৰঘু দিচাং বুলি আছে। আপোনালোকে একবাৰ চাওক, কি সঁচাই বহুত ধুনীয়া ঢোল বজায়। এইটো ৰাইজৰ আশীৰ্বাদ। আৰু এইফালে দাদা। এতিয়া মই কথা এটা আপোনালোকক, পিংকু নতুনকৈ ব্লগ কৰা আৰম্ভ কৰিছে, আৰু জানিব পাৰে আপোনালোকে বেয়া কমেণ্ট নকৰিব। নকৰে বাৰু, ভাল কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰি ৰাখক, নিশ্চয় আগলৈ ভালেই হ'ব আশা কৰিছোঁ আমি। ঠিক আছে, আৰু আহিম একদিন, নিশ্চয় নিশ্চয়, একদিন নহয় 2-3 আহিম। তো ভিডিঅ'টো আজি ইমানতে এণ্ড কৰোঁ, এতিয়া ডাইৰেক্ট ঘৰলৈকে যাওঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্টৰ জৰিয়তে জনাব। তেনেহ'লে লগ পাম অন্য এটা নতুন ভিডিঅ'তে। মই ঘৰত যাওঁ, পিংকু এতিয়া ঘৰত যাব। ঠিক আছে, বাই বাই, লগ পাম। তো এতিয়া যাই থাকোঁ আমিও, বাই।
মন যায়। পুৰণি ৰাসত আপোনালোককো আহিব, দেখালোঁ আপোনালোকক পুৰণি ৰাসৰ প্ৰথম দিনা কেনেকুৱা, আৰু বহুত কিবা কিবি চাব লগা আছিল। ইমান মানে মানুহ চাব নোৱাৰিলোঁ, ইয়াতে আহি কাৰণে আপোনালোকে চাই যাব। 9 দিন ৰাস হয়, আৰু নলবাৰী কিবা কিবি এইবিলাক বা পলাশবাৰী ক'ত ক'ত যাব পাৰোঁ সেইখিনি চাওঁ, আপোনালোকে গম পাব, ভিডিঅ'বিলাক পাই থাকিব। তো ভিডিঅ'বিলাক চাই থাকিব, নেক্সট ক'ত ক'ত যাওঁ সেইখিনিও গম পাব। তো এতিয়া যাই থাকক, বাই বাই।